ওম নমঃ শিৱায়। আজি মই আপোনালোকক এটা এনেকুৱা এটা তন্ত্ৰৰ বিষয়ে শিকাম, যিটো তন্ত্ৰৰ সহায়তে আপুনি আপোনালোকৰ জীৱনত ধন আকৰ্ষণ কৰিব পাৰিব। হয়, কাৰণ ধনৰ অবিহনে মানুহ নামৰ জীৱটো একো নাই। তে আজি কলি যুগত ধন টকা পইচা হওক অত্যাধিক প্ৰয়োজন। আজি মই এইটো ভিডিঅ'ত এনেকুৱা এটা মই তন্ত্ৰ শিকাম, যদি আপোনালোকে আপোনালোকৰ জীৱনত যদি কৰিব পাৰে, তেনেহ'লে জীৱনতো আপুনি ধন টকা পইচাৰ পৰা আদি কৰি সমস্যা কেতিয়াও নাহে। এতিয়া মই যিটো তন্ত্ৰৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ, সেইটো অকণমান কঠিন হয়। যদিহে আপুনি আপোনাৰ জীৱনত এই তন্ত্ৰটো কৰি ল'ব পাৰে, তেনেহ'লে বিশ্বাস কৰক, জীৱনত কেতিয়াও আপুনি আপোনাৰ যিটো পাৰ্চ হয়, আপোনাৰ মানি বেগ বা য'ত আপুনি পইচা পাতি থয়, তাত কেতিয়াও পইচাৰ অভাৱ নহ'ব। হয়, তেনেহ'লে মই যিটো বিষয়ে ক'ব বিচাৰিছোঁ, আপুনি লাষ্টলৈকে ভিডিঅ'টো চাওক আৰু ভালদৰে শুনিব। এই তন্ত্ৰটো কৰিবলৈ হ'লে লাগিব এটা কাউৰী। হয়, কাউৰীটো চবেই চিনি পায়, আপোনালোকৰ ঘৰৰ আগে পিছে বা টিঙৰ ওপৰত কাউৰীটো বহি থাকে। আৰু এইটো উপায় কৰিবলৈ হ'লে দিনটো হ'ব লাগিব শনিবাৰ। শনিবাৰে এইটো উপায় কৰিব লাগিব আৰু সেইদিনাখন হ'ব লাগিব পুষ্প নক্ষত্ৰ। হয়, পুষ্প নক্ষত্ৰ যদি কোনোবাই বুজি নাপায়, তেনেহ'লে চাব পাৰে ইণ্টাৰনেটত কি বস্তু। পুষ্প নক্ষত্ৰ হ'ব লাগিব আৰু হ'ব লাগিব শনিবাৰ। সেইদিনাখন যদি কাউৰী দেখে ক'ৰবাত, বা আপুনি কি কৰিব লাগিব, সেইটোত ধৰিব লাগিব। যেনেকেই নহওক ধৰিব লাগিব, মাৰিব নোৱাৰিব, কাৰণ জীৱ হত্যা কৰা মহাপাপ হয়। তে মাৰিব নালাগিব, আপোনালোকে ধৰিব লাগিব যেনেকেই নহওক। আৰু ধৰাৰ পাছতে আপোনালোকে এটা কাম কৰিব, তাৰ সোঁ ভৰি বা বাওঁ ভৰি যিকোনোখন ভৰি এটা নখ ছিঙি পেলাব। হয়, আপুনি কিবাখন ল'ব আৰু সেইখনৰ সহায়তে ব্লেড বা কিবা সহায়তে আপুনি সেই কাউৰীটো ভৰিখনৰ এটা নখ ছিঙি ৰাখিব। খালি এটা নখ ছিঙি ৰাখিলেই হ'ল আৰু কামটো কৰাৰ পাছতে আপোনালোকে সেই যিটো কাউৰী আছে, কাউৰীটোক এৰি পেলাব। তাক কোনো ধৰণৰ বেলেগ লোকচান নকৰিব বা তাক হত্যা কৰি নেপেলাব, কাৰণ জীৱ হত্যা এটা মহাপাপ, মই আকৌ কৈছোঁ। আৰু গোটেইখিনি কাম হৈ যোৱাৰ পাছত কাউৰীটোক আপুনি পঠিয়াই দিব বা এৰি দিব, মুক্ত কৰি দিব। আৰু সেই যিটো নখটো আপুনি ছিঙিলে, সেই নখটো ধূপ ধূনা জ্বলাই পেলাই ধূপ জ্বলাব। ধূপ জ্বলোৱাৰ পাছত সেই নখটো আপুনি আপোনাৰ কাগজ এখনত পেকিং কৰি মানি বেগ পাৰ্চত ৰাখিব ট্ৰাই কৰক। বা যিটো নখ আছে, সেই নখটো আপুনি আপোনাৰ কেছ বক্স য'ত পইচা পাতি থয়, নাইবা মানি বেগতো ৰাখিব পাৰে। আৰু তাৰ পাছৰ পৰা চাব, বিশ্বাস কৰক, যদিহে আপোনালোকে এইটো তন্ত্ৰ কৰিব পাৰে, 90% মানুহেতো 99%এতো নোৱাৰিব কৰিব, কিন্তু যোনে তাৰ জীৱনত বা লাইফত কৰিবটো পাৰে, তেনেহ'লে সি ধন টকা পইচাৰ পৰা কেতিয়াও হাবাথুৰি কেতিয়াও নাথাকিব। কেতিয়াও হাবাথুৰি নাখায় আৰু তাৰ জেবত পইচাৰ অভাৱ কেতিয়াও নহ'ব। আশা কৰিছোঁ আপোনালোকে উপায়টো ভালদৰে বুজি পাইছে। যদিহে বুজি পোৱা নাই, তেনেহ'লে মোক মেইল কৰিব পাৰে বা মোক ফোন কৰিব পাৰে। মোৰ ফোন নম্বৰ হৈছে 6002895351 and my email ID is edwin@searchtop.com. Thank you.